বন্ধু-বান্ধৱীসকল, আপুনি কেতিয়াবা নহয় কেতিয়াবা জোক দেখিছে আৰু এই জোকৰ ওপৰত নিমখ দি পেলাই হয়তো মাৰিছেও। কিন্তু কেতিয়াবা ভাবি চাইছেনে যে জোকৰ ওপৰত নিমখ দিলে কিয় মৰি যায়? যদি নাজানে, চাই থাকক আজিৰ এই ভিডিঅ'টো একেবাৰে শেষলৈকে। চাওক, জোকৰ শৰীৰৰ ওপৰত নিমখ দিলে জোক মৰি যায়। এইটো জনাৰ আগতে আমাৰ জোকৰ শৰীৰৰ গঠন সম্পৰ্কে অলপ জানিব লাগিব। বন্ধু-বান্ধৱীসকল, জোকৰ শৰীৰত প্ৰায় ৮০% পানী থাকে, মানে ১০০ ভাগৰ ৮০ ভাগ পানী থাকে। আৰু জোকৰ শৰীৰৰ ছালটোত বহুতো সৰু সৰু ফুটা থাকে, আৰু যাৰ কাৰণে জোকৰ শৰীৰৰ ভিতৰত বায়ু আৰু কোনো তৰল পদাৰ্থ সহজতে সোমাই যাব পাৰে। আমি জানো যে জোকৰ শৰীৰৰ ভিতৰত ৮০% পানী থাকে, আৰু সেয়েহে যেতিয়া জোকৰ শৰীৰৰ ওপৰত নিমখ দিয়া হয় তেতিয়া নিমখখিনি গলি যায় আৰু জোকৰ শৰীৰৰ ভিতৰত সেই নিমখ পানী সোমাই যায়। আৰু নিমখ পানী বা লুণীয়া পানীত কোনো জীৱ জীয়াই থাকিব নোৱাৰে, আৰু তাৰ কাৰণে জোকবোৰে তেওঁলোকৰ শৰীৰৰ গোটেইখিনি পানী বাহিৰলৈ ওলাই দিয়ে, আৰু একেবাৰে শেষত পানীৰ অভাৱত জোকবোৰ মৰি যায়। আশা কৰোঁ আপুনি বুজা পাইছে যে জোকৰ ওপৰত নিমখ দিলে কিয় জোকবোৰ মৰি যায়। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, আৰু যদি ভাল লগা নাই ডিছলাইক কৰিব, আৰু চেনেলখন ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু এতিয়া আহিল আমাৰ সাঁথৰ আৰু ইয়াৰ উত্তৰ। আমাৰ আগৰ ভিডিঅ'ত দিয়া সাঁথৰটো আছিল এইটো, আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ল সময়। যদি আপুনি মোৰ আগৰ ভিডিঅ'টো চোৱা নাই, ডেছক্ৰিপশ্যনত লিংক দিয়া আছে, তাৰ পৰা গৈ আগৰ ভিডিঅ'টো চাই ল'ব পাৰে। আৰু এই ভিডিঅ'টোৰ একেবাৰে শেষত এণ্ড স্ক্ৰীনত মই মোৰ আগৰ ভিডিঅ'টো দি দিম। আৰু আমাৰ আজিৰ সাঁথৰটো হ'ল সাগৰৰ পৰা জন্ম হৈ আকাশত উৰি ফুৰে, মাকৰ কোলাত ঘূৰি গ'লে মৃত্যু দেউৰ ঘটে। যদি আপুনি এই সাঁথৰৰ উত্তৰটো জানে তেতিয়াহ'লে কমেণ্টত জনাই দিব পাৰে, আৰু যদি নাজানে তেতিয়াহ'লে আপোনাৰ অপেক্ষা কৰিব লাগিব মোৰ নেক্সট ভিডিঅ' অহালৈকে, আৰু মই মোৰ নেক্সট ভিডিঅ'তেই এই সাঁথৰৰ শুদ্ধ উত্তৰটো আপোনালোকক জনাই দিম। থেংকছ ফৰ ৱাচিং।